হেল্ল' ফ্ৰেণ্ডছ, বহুত দিন হ'ল মাছ বইল খোৱা নাই। আজি আনিছোঁ এয়া লোকেল ৰৌ মাছ 4 পিচ। চাই লওক, এই 4 পিচ মাছত 100 টকা লৈছে। গতিকে মাছটো চাই লওক কিমান ধুনীয়া। লোকেল মানে ইয়াতে গম পাব আৰু পিচটো চাওক কি ধুনীয়া ৰঙা। তাৰপিছত এয়া আনিছোঁ মোৰ একদম মন পচন্দৰ লাই শাক। তাৰপিছত এয়া ধনিয়া পাত। তাৰপিছত এতিয়া বইল কৰি আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব কেনেকৈ বইল কৰোঁ, আৰু ৰেচিপিটো চাই থাকিব ভাল কৰে। তো এতিয়া চাওক, ধুনীয়াকৈ বহাই দিলোঁ। এয়া মাছ 2 পিচ দিছোঁ ইয়াতে, আৰু মই 2 পিচ ফ্ৰাই কৰিম। ফ্ৰাই কৰাৰ কাৰণে ৰাখি দিছোঁ। তাৰপিছত এয়া চাই লওক, বঢ়িয়াকৈ পাতখিনি দিছোঁ। এতিয়া আদা, নহৰু, জলকীয়া বঢ়িয়াকৈ মানে পেষ্ট বনাই ল'ম। লৈ পেলাই ইয়াতে দি দিম, নিমখ দি দিম। তাৰপিছত বইল হ'লে ধনিয়া পাত ওপৰত ছটিয়াই দিম। তাৰপিছত খাবলৈ কেনেকুৱা হয় আপোনালোক শেষত দেখুৱাম। এয়া চাই লওক। তো এতিয়া চাওক, ধুনীয়াকৈ মানে পাগ উঠিছে আৰু কমি কমি গৈ আছে। আৰু এয়া আদা, নহৰু, জলকীয়া, পিঁয়াজ দি ধুনীয়াকৈ পেষ্ট বনাই লৈছোঁ। ইয়াতে এতিয়া ধুনীয়াকৈ দি দিম। তাৰপিছত এয়া চাই লওক, আদা, নহৰু, জলকীয়া, পিঁয়াজ এয়া বঢ়িয়াকৈ খুন্দি ইয়াতে ওপৰত দি দিছোঁ। আৰু এতিয়া বইল হৈ থাকক ধুনীয়াকৈ, 5-10 মিনিট ধুনীয়াকৈ সিজক। তাৰপিছত নিমখ দি দিছোঁ। তাৰপিছত হৈ যাব আৰু। হেল্ল' ফ্ৰেণ্ডছ, এয়া বইল হৈ গ'ল, ফিছ বইল। ইয়াতে ওপৰত এতিয়া ধনিয়া পাত দি দিছোঁ। এয়া চাওক। তাৰপিছত ঢাকোন মাৰি থৈ দিম অলপ পিছত। তাৰপিছত মাছ যেতিয়া ফ্ৰাই কৰিম, মাছ ফ্ৰাই কৰা যিখিনি তেল অলপ ৰৈ যাব, ইয়াৰ ওপৰত ধুনীয়াকৈ ছটিয়াই দিম। সেইটো আপোনালোকক দেখাব আছোঁ। গতিকে আৰু অকণমান আছে ভিডিঅ'টো, সেইখিনি চাব লাষ্টত আপোনালোকে। আৰু এয়া যি 2 পিচ মাছ ৰাখিছিলোঁ, ইয়াতে ফ্ৰাই কৰিছোঁ। ইয়াৰ ওপৰত তেল অকণমান মানে মই হেৰি দি দিম, এই বইলখিনি দি দিম। আপোনালোকে চাই থাকক। তো এয়া চাই লওক, মাছ ফ্ৰাই কৰা যিখিনি তেল আছিলে ইয়াৰ ওপৰত দি দিলোঁ বইলত। মানে এইটো কেনেকুৱা ছিষ্টেম, আপোনালোকে খাই চাব এবাৰ, তেতিয়া গম পাব এইটো কেনেকুৱা লাগে। চাওক, তো ভিডিঅ'টো ইয়াতে সামৰিছোঁ।